পুৰণা সাধুকথাবোৰত আমি সকলোৱে শুনিছোঁ যে দৈত্যবোৰে এখন গাঁও ভক্ষণ কৰি পেলাইছিল। কিন্তু আপুনি জানেনে, আমাৰ ব্ৰহ্মাণ্ডখনত এনেকুৱা এটা খগোল পিণ্ড আছে যাৰ ভোক এই দৈত্যবোৰতকৈ অধিক, যাৰ মধ্যাকৰ্ষণ শক্তি ইমানেই বেছি যে তাৰ ওচৰে পাজৰে থকা সকলোবোৰ খগোল পিণ্ডক খাই পেলাইছিল। এই পিণ্ডৰ পৰা পোহৰো বাচি যোৱা নাছিল, যাৰ বাবে এই পিণ্ডক দেখা পোৱা নগৈছিল আৰু সেইবাবে ইয়াৰ নাম ব্লেক হোল। ব্ৰহ্মাণ্ডত থকা এই ব্লেক হোল নামৰ দানৱটোৰ অত্যাধিক ঘনত্ব থকা পিণ্ড হয়। ব্লেক হোলৰ উপস্থিতিৰ প্ৰস্তাৱ 18 শতিকাৰ সেই সময়ৰ মধ্যাকৰ্ষণ শক্তিৰ নিয়মৰ আধাৰত দিয়া হৈছিল। এই আধাৰ অনুসৰি যিকোনো পিণ্ডৰ যিমান বেছি দ্ৰব্যমান হ'ব বা ইয়াৰ আকাৰ যিমানেই সৰু হ'ব, সেই পিণ্ডৰ সিমানেই বেছি মধ্যাকৰ্ষণ বল হ'ব। সাধাৰণতে ব্লেক হোল মৃত তৰাৰ পৰা সৃষ্টি হয়।